Hello friends, welcome to our channel Shravan and Himakshi. আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছোঁ। সময়ৰ অভাৱৰ বাবে ভিডিঅ' দিব পৰা নাছিলোঁ আৰু যোৱা শনিবাৰে আমি লখিমপুৰত থকা প্লেনেটৰিয়ামলৈ গৈছিলোঁ। প্লেনেটৰিয়াম এণ্ড এষ্ট্ৰনমি চেণ্টাৰ খুব ধুনীয়া পৰিৱেশ আৰু গৈ পেলাই খুব ভাল লাগিলে। আমিনো সেইদিনা গৈ কি কৰিলোঁ আহকচোন আমাৰ লগতে আপোনালোকে চাওক কি কৰিলোঁ। লখিমপুৰ এষ্ট্ৰনমি যেটো চেণ্টাৰ খুলিছে প্লেনেটৰিয়াম তো ৰিচেণ্টলি লাষ্ট ডিচেম্বৰত অপেনিং কৰিছে। তো যাম বুলি ভাবিব পৰা হোৱা নাছিলোঁ, সময় পোৱা নাছিলোঁ, গৈ ভাল পালোঁ। এইটো যোৱা 16 ডিচেম্বৰ 2022 উদ্বোধন হৈছিলে আৰু গৈ ভাল লাগিলে। তাতে 3D ইণ্টাৰেষ্টিং কথাটো হৈছে যে এইটো নৰ্থ ইষ্টৰ ছেকেণ্ড 3D প্লেনেটৰিয়াম বুলি কৈছে। ইয়াৰ আগতে আমি এইটো সৰুতে গুৱাহাটীতে চাইছিলোঁ, সেইটোতো 2D, এতিয়াও 2D হৈ আছে। ইনফ্ৰাষ্ট্ৰাকচাৰটো বহুত ভাল লাগিলে। টিকেট ঘৰ আপোনাৰ 50 টকাকৈ এজনৰ, ষ্টুডেণ্টৰ হাফ 25 টকা। মানডে এইটো বন্ধ থাকে আৰু 3টা দৰ্শনী হয় প্ৰত্যেক দিনাই। ৰাতিপুৱা এটা হয় 10:30 11টা মানত, তাৰপৰা দিনৰ তামিল এটা হয়। গতিকে 3টা টোটেল শ্ব' হয়, আপোনালোকে গ'লে যাব পাৰিব। আৰু মানডে এইটো ক্ল'জ থাকে। ইয়াতে লগতে বাহিৰত এখন কেণ্টিনো আছে। কেণ্টিনখনতো খোৱাৰ লোৱাৰ সুব্যৱস্থা আছে। বৰ্তমান মানে লখিমপুৰৰ স্কুলৰ পৰা খুব ল'ৰা ছোৱালী ইয়াত চাবলৈ স্কুলৰ পৰা মানে লৈ আহে আৰু খুব ধুনীয়া আৰু চাই ভাল লাগিলে আমাক। ষ্টুডেণ্টৰ প্ৰায়ে যায় স্কুলৰ শ্ব', আমি তাত যাওঁতেও লগ পাইছিলোঁ ষ্টুডেণ্টবিলাকৰ। ভাবিলে আচৰিত লাগে। আগতে আমি যেতিয়া সৰু আছিলোঁ কেতিয়াবা ভবা নাছিলোঁ যে লখিমপুৰতো এনেকুৱা এটা প্লেনেটৰিয়াম হ'ব কেতিয়াবা। বনাই থকাটো আমি গম পাইছিলোঁ, হওঁতে বহুত দিন লাগিলে, কিন্তু যি নহ'লেও হওঁতে ভালকৈ হৈছে। এৰিয়াটো বহুত ডাঙৰ, ইন ফিউচাৰ তাত আৰু ডেভেলপ কৰিব পৰা স্ক'প আছে যথেষ্টখিনি। আৰু বাহিৰতো গছ গছনি ৰোৱা হৈছে কেম্পাছটোৰ ভিতৰত যথেষ্ট। এইটো ভিতৰৰ প্লেনেটৰিয়ামৰ ভিতৰৰ দৃশ্য। চিটিং এৰেঞ্জমেণ্ট খুব ভাল। এইটো চেণ্ট্ৰেলি এয়াৰ কণ্ডিশ্যন হয়, চেণ্ট্ৰেলি এয়াৰ কণ্ডিশ্যন, কিন্তু ৰিভলভিং নহয়। গুৱাহাটী প্লেনেটৰিয়ামত আমি পাইছিলোঁ যে হেৰি থাকে, ইয়াত তেনেকুৱা নহয়। যদি ভাল 3D আপোনালোকে গ্লাছ পাব। 1 ঘণ্টা শ্ব' হয়, এটা শ্ব' ইয়াতে। বিশেষকৈ স্কুলৰ যিখিনি ষ্টুডেণ্ট যাবই লাগে, স্কুলৰ পৰা গ্ৰুপকৈ গৈছে, আমিও যাব লাগে চাবলৈ। বহুত কথা শিকিব পাৰি, ল'ৰা ছোৱালীয়ে উৎসাহ পায়, অনুপ্ৰেৰণা পায় ভাল কিবা এটা কৰিবৰ কাৰণে। এটা চাইণ্টিফিক মাইণ্ড, চাইণ্টিফিক টেম্পাৰমেণ্ট এটা ডেভেলপ হয় ল'ৰা ছোৱালীৰ। লগতে যিখন কেণ্টিন আছে সেইখনতো খোৱা লোৱা সুব্যৱস্থা আছে, কিন্তু মানে গ'লে বনাইহে দিয়ে, ৰেডিমেড খুব কম থাকে বাৰু। ভাত পানীও পায় দেখিছোঁ আমি। কেম্পাছত তাৰ বগৰী গছ কেইবাজোপাও আছে। এইটো বাহিৰৰ পৰা আমি ওলোৱাৰ পিছত বাহিৰৰ দৃশ্য। লখিমপুৰ টাউনৰ পৰা অকণমান দূৰ হয়, আপোনাৰ 3.5 কিলোমিটাৰ 4 কিলোমিটাৰ এনেকুৱামান ডিষ্টেঞ্চ হ'ব। লখিমপুৰৰ পৰা গ'লে নকাৰী হাই ছেকেণ্ডেৰী স্কুলৰ কাষেৰে সোমাই যাব লাগে, চুতীয়াকাৰী বুলি কয় অঞ্চলটো। কিন্তু মেইন ৰোডত অকণমান ওলালে ই ৰিক্সা চলি থকা দেখিছিলোঁ। গতিকে ট্ৰান্সপৰ্টেশ্যন কমিউনিকেশ্যন ইমান প্ৰব্লেম হ'ব নালাগে গ'লেও। তো এইদৰে আমি দিনটো চাই কটাই সুন্দৰভাৱে অতিবাহিত কৰি দিনটো পাৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। থেংক ইউ ফৰ ৱাটছিং। ধন্যবাদ।